হর হর মহাদেৱ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ। নমস্কাৰ, মোৰ ইউটিউব চেনেল দ্য MG পইণ্টলৈ আপোনাক স্বাগতম। বন্ধু বান্ধৱীসকল, আপোনাৰো বৃষ ৰাশি নেকি? যদি আপোনাৰ বৃষ ৰাশি হয় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। হয় বন্ধু বান্ধৱীসকল, মই ক'বলৈ ওলাইছোঁ বৃষ ৰাশিৰ বাবে আগন্তুক অক্টোবৰৰ 15 তাৰিখৰ পৰা 31 তাৰিখলৈ ফলাফল। ধন টকা পইচাৰ পৰা আৰম্ভ কৰি প্ৰেম স্বাস্থ্য সকলো সামৰি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব, যাতে মই এনেধৰণৰ ভিডিঅ' আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ সাহস আৰু প্ৰেৰণা পাওঁ। বন্ধু বান্ধৱীসকল, এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, অক্টোবৰ মাহৰ দ্বিতীয়াৰ্ধত বৃষ ৰাশিৰ বাবে এক সোণালী সময়। এই সময়ত আপোনাৰ জীৱনত ধৈৰ্য, স্থিৰতা আৰু আত্মবিশ্বাসৰ ফল দেখিবলৈ আৰম্ভ কৰিব। কৰ্মক্ষেত্ৰত সাফল্য, অৰ্থনৈতিক স্থিৰতা আৰু প্ৰেম সম্পৰ্কত ৰোমাঞ্চকৰ সময় আহিব। কামৰ ক্ষেত্ৰত বহুদিনৰ পৰিশ্ৰমৰ ফল পাব। যি কামত আপুনি চেষ্টা কৰি আহিছিল তাৰ ফল এতিয়া হাতে হাতে পাব। উচ্চ পদস্থৰ পৰা প্ৰশংসা, নতুন দায়িত্ব বা পদোন্নতি সম্ভাৱনা আছে। ব্যৱসায়ী লোকৰ বাবে নতুন আয়ৰ পথ খুলিব পাৰে। নতুন বিনিয়োগৰ সময়ত কিঞ্চিত চিন্তাশীলতাৰ আৱশ্যক। বন্ধু বান্ধৱীসকল, বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অৰ্থনৈতিকভাৱে মাহটো স্থিৰ। আগৰ চিন্তা লাহে লাহে হ্ৰাস পাব আৰু নতুন আয়ৰ দিশ উন্মোচন হ'ব। বৃষ ৰাশিৰ লোকৰ বাবে এক সোণালী সুযোগ। উপাৰ্জন আৰু আত্মসন্মান দুয়ো বৃদ্ধি পাব। অপৰিকল্পিত খৰচৰ সম্ভাৱনা আছে, কিন্তু সঠিক বাজেটৰ দ্বাৰা সামৰিব পাৰিব। আপুনি কাৰোবাৰ পৰা পইচা যদি পাবলৈ আছে নিশ্চয় পাব, নতুবা লটাৰী বা অন্যান্য ভাগ্যৰ খেলসমূহত ধন লাভ কৰিব, যিটো আপুনি সপোনতো ভবা নাছিল। কোন ফালৰ পৰা ধন আহিব আপুনি নিজেই গম নাপাব। বন্ধু বান্ধৱীসকল, বৃহস্পতিয়ে আপোনাৰ কপাল এনেকুৱাকৈ ফুলাব যে আপুনি য'তেই হাত দিয়ে তাতেই ধন লাভ কৰিব। বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেম আৰু সম্পৰ্কৰ দিশটোলৈ। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত দূৰত্ব নোহোৱা হ'ব। যি মানুহৰ সৈতে ভুল বুজাবুজি আছিল সেয়া এই সময়ত সমাধান হ'ব। প্ৰেমিক প্ৰেমিকাৰ মাজত নতুন উষ্ণতা, পৰস্পৰৰ বুজাবুজি আৰু মৰম বৃদ্ধি পাব। অবিবাহিতৰ বাবে নতুন সংযোগ বা বন্ধুত্বই প্ৰেমলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ দিশে অলপ মানসিক ক্লান্তি অনুভৱ হ'ব পাৰে। বন্ধু বান্ধৱীসকল, কামৰ চাপ বা দায়িত্বই বেছি পৰিমাণে ক্লান্তি আনিব পাৰে। ধ্যান, যোগ, হাঁহি, সংগীত আৰু সংস্পৰ্শে আপোনাৰ শক্তি পুনৰুজ্জীৱিত কৰিব। খাদ্যৰ দিশে সাৱধান হ'ব আপুনি। সময়মতে খোৱা বোৱা আৰু পৰ্যাপ্ত নিদ্ৰা গ্ৰহণ কৰিলে আপোনাৰ বাবে ভাল। বন্ধু বান্ধৱীসকল, অক্টোবৰ মাহৰ অন্তিম দিনবোৰত আপুনি এক ধৰণৰ শান্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব। ভৱিষ্যতৰ নতুন আশা, পৰিকল্পনা আৰু সফলতাৰ পথ স্পষ্ট হ'ব। বৃহস্পতিৰ আশীৰ্বাদে আপোনাৰ কামত পূৰ্ণ ফল লাভ হ'ব। বন্ধু বান্ধৱীসকল, এয়া আছিল বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 15 পৰা 31 অক্টোবৰ 2025লৈকে সম্পূৰ্ণ ৰাশিফল। যদি আপোনাৰ সৈতে এই কথাবোৰ মিলি যায় তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি প্ৰতিদিনে আপোনাৰ ভাগ্যৰ কথা আপোনাৰ মনৰ ভাষাত জনাওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ মোৰ পুনৰ অনুৰোধ, আপোনালোকে কমেণ্ট বক্সত নিশ্চয় হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। পৰৱৰ্তী ৰাশিফলত পুনৰ দেখা হ'ব। তেতিয়ালৈকে সুস্থ থাকিব, শান্ত থাকিব আৰু বিশ্বাস ৰাখিব, কাৰণ আপোনাৰ পৰিশ্ৰমেই আপোনাৰ ভাগ্য।